নমস্কাৰ, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেললৈ। আজি আমি আপোনালোকৰ লগত এটা নতুন ৰেচিপি শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ। সকলোৱে পিছে সেইটো জানে, নজনা নহয়, কিন্তু হ'লেও চাওঁচোন আহক আজি সেই ৰেচিপিটো কি আৰু কেনেদৰে আমি প্ৰস্তুত কৰিলোঁ। আয়োজন দেখি নিশ্চয় গমেই পাইছে যে আজিৰ ৰেচিপিটো কি হয়। হয়, আজি আমি প্ৰস্তুত কৰিবলৈ লৈছোঁ মাছৰ পোৰা পিটিকা। প্ৰথমে আমি মাছকেইটা পৰিষ্কাৰকৈ ধুই শলাত এনেদৰে সুমুৱাই লৈ জুইৰ ওচৰত পুৰিবৰ বাবে সাজু কৰি ল'লোঁ। মাছকেইটা জুইত সিজে মানে বাৰীৰ পৰা কেইডালমান শাক বুটলি আনিলোঁ সেই পিটিকাৰ লগত সানিবৰ বাবে। লাই পুলি, পালেঙৰ পুলি, ধনিয়া, পিঁয়াজৰ পাত আৰু লগতে কেইখিলামান পুদিনাৰ পাতো ছিঙি ল'লোঁ। মাছকেইটা হয় মানে এনেদৰে শাকখিনি ধুই ল'লোঁ পৰিষ্কাৰকৈ। কেইবাবাৰো ধোৱাৰ পিছত এনেদৰে টুকি লৈ সেইখিনি মিহি মিহিকৈ কাটি ল'লোঁ। এতিয়া দেখাই আছোঁ মই তাত কি বস্তুনো দিলোঁ। সেই শাকখিনিৰ লগতে কেইটামান জলকীয়া, নহৰু, পিঁয়াজ আৰু সৰু সৰুকৈ আদা কুটি ল'লোঁ। এইখিনি কৰোঁ মানে মাছখিনি সাজু হ'ল আৰু সেইখিনি ধুনীয়াকৈ চাফা কৰি ল'লোঁ। আলু পুৰি থোৱা আছিলে সেইখিনি উলিয়াই আনি বাকলি গুচাই ল'লোঁ। যিহেতুকে এতিয়া জলফাই ছিজন, সোৱাদৰ কাৰণে অকণমান জলফাইও আমি তাত যোগ কৰিলোঁ। এতিয়া আমি সকলোবিলাক আন এটা বাচনত কাঢ়ি ল'লোঁ। সেয়া দেখিছেই দিলোঁ। লগতে মাছকেইটাও দি সোৱাদ অনুসৰি নিমখ দি সেইখিনি পিটিকি ল'লোঁ। শেষতহে মই আলুকেইটা তাত দি দিছোঁ। খাটি মিঠাতেল অকণ দি দিলে তাত সোৱাদটো খুবেই সুন্দৰ হয়। আৰু এতিয়া এনেদৰে আমাৰ পিটিকা ৰেডি। চাওকচোন কিমান ধুনীয়া লাগিছে। যদিহে ভিডিঅ'টো ভাল পালে তেন্তে এটা লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।